হাই এভৰিৱান, কুমৰিকচিটো মোৰ চেনেললৈ আজি বনাব লৈছোঁ। এয়া কচু লৈছোঁ, কচু থুৰি। এয়া তাৰ লগত লৈছোঁ মাছ কেইপিচমান লৈছোঁ আৰু কণ বিলাহী আৰু জলকীয়া, আদা, নহৰু। এইফালে হ'ল মচুন্দৰী আৰু ধনিয়া। সেইখিনি মোৰ বাৰীৰ পৰা উঠাই আনিছোঁ আৰু ইয়াত মই ধুনীয়াকৈ বাচি মেলি কেৰাহীত উঠাই দিছোঁ। ইয়াত তেলো দিয়া নাই, পানীও দিয়া নাই দেই, মই ভাপতে সিজিব দিম। সেইখিনি অলপ দীঘল দীঘলকৈ বাচিলোঁ, মানে কচু চুই থাকিলে মোৰ অলপ খজুৱাই হাতখন। সেইটো কাৰণে মই এনেকৈ ধুনীয়াকৈ বাচি কিনি দীঘল দীঘলকৈ দিছোঁ। সিজিয়ে যাব, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মই ঢাকন মাৰি লৈছোঁ, আকৌ ঢাকনি খুলি আকৌ এয়া সিজিয়ে গৈছে। একদম মানে তলত গুচি গ'লে ইয়াতে দিম মই এইফালে কণ বিলাহী ইমানেই লাগিছে নহয়, মানে এইকেইদিন খায়ে আছোঁ আৰু। এয়া হ'ল কেঁচা জলকীয়া, ৰঙা জলকীয়া দিছোঁ আৰু ওপৰত দিছোঁ মচুন্দৰীখিনি। সেইটো যদি আপোনালোকে যদি খোৱা নাই খাই চাব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মই কেনেকৈ বনাই আছোঁ। এয়া নিমখ আৰু হালধি, আদা নহৰু একেলগে পিচি থৈছিলোঁ, খুন্দি থৈছিলোঁ। এয়া 2 চামুচমান দিছোঁ। সেইটো চাওক, পানী ওলাই আহিলে বিলাহীখিনি গলি গ'ল। এয়া একেবাৰে শুকাব দি মই আকৌ ইয়াতে বস্তুবিলাক ধুনীয়াকৈ মিলোৱাৰ পিছত কুহুমীয়া গৰম পানী অলপ দিম, মানে মাছ দিম যে সেইকাৰণে পানীখিনি অলপ লাগিব। ইয়াতে মই কেঁচাকৈ দিছোঁ মাছখিনি, ধুনীয়াকৈ ধুই মেলি থৈছিলোঁ। এয়া মাছৰ মূৰা 2টামান দিছোঁ, এইখিনি মই ভাঙি দিম, তেতিয়া মানে চব্জিটো খাই বহুত টেষ্টি হয়। এয়া জালুক লাগিবই, জালুকখিনি মই খুন্দি থৈছিলোঁ আৰু ওপৰত দিছোঁ ধনিয়া। সেইখিনি আকৌ মই ঢাকোন মাৰি আকৌ সিজিব দিম। ৱাও, মই খুলি চাইছোঁ, ইমানেই চেণ্টটো ভাল লাগিছে। আপোনালোকে এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰি চাব। এনেকৈ আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আনিম, মোৰ ভিডিঅ'বিলাক চাই থাকিব। যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। এয়া মই আকৌ তেল মাৰিম, মানে তৰকা দিম। এইফালে দিলোঁ ক'লা সৰিয়হ অলপ দিছোঁ আৰু শুকান জলকীয়া আৰু নৰসিংহৰ পাত। এইটো ওপৰত দি দিব, বহুত টেষ্টি লাগে খাই। ৱাও, এইটো যদি আপোনালোকে খোৱা নাই নিশ্চয় খাব। মই ইফালে ভাতৰ থালি সজাইছোঁ। আজিৰ ভিডিঅ' সিমানেই। থেংক ইউ, ধন্যবাদ।